প্ৰতিদিনৰ দৰে সেইদিনাও সন্ধিয়া প্ৰায় 7মান বজাত টেক্সি বুকিঙৰ কাৰণে টেক্সি চালকজনৰ ওচৰত এটা ফোন আহিল। বুকিঙৰ সময়ত দিয়া এড্ৰেছত টেক্সি চালকজনে গাড়ীখন লৈ সেই ঘৰখনৰ সন্মুখত ৰাখিলে। কিছু সময় অপেক্ষা কৰাৰ পিছতো যেতিয়া ঘৰখনৰ পৰা কোনেও বাহিৰলৈ ওলাই নাহিল, তেতিয়া বুকিঙৰ সময়ত ব্যৱহাৰ কৰা নম্বৰটোত টেক্সি চালকজনে ফোন কৰিলে। এগৰাকী বৃদ্ধ মহিলা ফোনটো ৰিচিভ কৰি ক'লে, "অপা, মই চুটকেছখন লৈ বাহিৰলৈ ওলাই যাব নোৱাৰোঁ কিয়নো চুটকেছখন বৰ গধুৰ হৈছে। দয়া কৰি যদি তুমি ভিতৰলৈ সোমাই আহিলাহেঁতেন তেনেহ'লে বৰ উপকাৰ হ'লহেঁতেন।" ভদ্ৰ মহিলাগৰাকীৰ কথামতে টেক্সি চালকজনে ভিতৰলৈ সোমাই গ'ল। কলিং বেলটো টিপি দিয়াৰ লগে লগে ভদ্ৰ মহিলাগৰাকীয়ে দুৱাৰখন খুলি দিলে। টেক্সি চালকজনে ঘৰৰ ভিতৰত সোমাই দেখিলে ঘৰত কোনো বস্তু নাই, আনকি দেৱালত কোনো ঘড়ীও নাই। সকলো বস্তু যেন কোনোবাই লৈ গৈছে। টেক্সি চালকজনে চুটকেছখন লৈ বাহিৰলৈ ওলাই আহিব ধৰোঁতে ভদ্ৰ মহিলাগৰাকী পুনৰ মাত লগালে, "বপা, মই ভালদৰে খোজকাঢ়িব নোৱাৰোঁ। তুমি যদি মোক অলপ সহায় কৰিলাহেঁতেন।" ভদ্ৰ মহিলাগৰাকীৰ কথাত টেক্সি চালকজনে এক হাতেৰে চুটকেছখন লৈ আৰু এক হাতেৰে ভদ্ৰ মহিলাগৰাকীক ধৰি বাহিৰলৈ ওলাই আহিল আৰু টেক্সিখনত বহুৱাই দিলে। টেক্সিখনত বহি ভদ্ৰ মহিলাগৰাকীয়ে ক'লে, "তুমি বৰ ভাল ল'ৰা বপা।" কথাখিনি শুনি টেক্সি চালকজনে এটা মিচিকীয়া হাঁহি মাৰিলে আৰু গাড়ীত বহি গাড়ীখন ষ্টাৰ্ট কৰিলে। মূল গন্তব্যলৈ যোৱাত প্ৰায় 20 মিনিটমান লাগিল। গাড়ীখন ৰখাৰ পিছত ভদ্ৰ মহিলাগৰাকীয়ে টেক্সি চালকজনক ক'লে, "আজি ৰাতি মই এই গোটেই চহৰখন ঘূৰি ফুৰিব বিচাৰোঁ। যিমান টকা ভাড়া লাগে মই দিম, তুমি মোক লৈ যাবা?" গৰীব টেক্সি চালক টকাৰ কাৰণেই গাড়ী চলায়। তেওঁ ৰাজি হৈ গ'ল। কিছু দূৰ যোৱাৰ পিছত ভদ্ৰ মহিলাগৰাকী এখন স্কুলৰ সন্মুখত গাড়ীখন ৰাখিবলৈ ক'লে। তেতিয়া টেক্সি চালকজনে গাড়ীখন ৰাখি কৌতূহল দৃষ্টিৰে মহিলাগৰাকীৰ পিনে চালে আৰু ক'লে, "আপুনি চাগে নিশ্চয় এইখন স্কুলত পঢ়িছিল?" ভদ্ৰ মহিলাগৰাকী এটা মিচিকীয়া হাঁহি মাৰি ক'লে, "নহয়, এইখন স্কুলত মোৰ ল'ৰা ছোৱালী দুটাই পঢ়িছিল। প্ৰতিদিন ৰাতিপুৱা যেতিয়া মই তেখেতসকলে স্কুললৈ লৈ আহিছিলোঁ, ৰাস্তাত যে কিমান দুষ্টামি কৰিছিল সিহঁতে। কেতিয়াবা বিৰক্তিকৰো হৈছিল, কেতিয়াবা সিহঁতৰ দুষ্টামিত বৰ আনন্দও লাগিছিল।" তাৰপিছত গাড়ীখন গৈ এখন অফিচৰ সন্মুখত ৰাখিলে। এতিয়া ভদ্ৰ মহিলাগৰাকী টেক্সি চালকজনক জনালে যে এইখন অফিচত প্ৰায় 20 বছৰমান ভদ্ৰ মহিলাগৰাকীয়ে চাকৰি কৰিছিল। তাৰপিছত গাড়ীখন গৈ এখন ঘৰৰ সন্মুখত ৰাখিলে। তেতিয়া ভদ্ৰ মহিলাগৰাকীয়ে টেক্সি চালকজনক জনালে বিয়াৰ পিছত তেখেতে আৰু তেখেতৰ হাজবেণ্ডে এই ঘৰখনত প্ৰথম ভাড়া লৈ থাকিবলৈ আহিছিল। ইয়াৰ পিছত ভদ্ৰ মহিলাগৰাকীৰ অনুৰোধত গাড়ীখন গৈ এখন কলেজৰ সন্মুখত ৰাখিলে। তেতিয়া ভদ্ৰ মহিলাগৰাকীয়ে আগৰবাৰৰ দৰে এইবাৰ ক'লে যে, "মই এইখন কলেজত পঢ়িবলৈ আহিছিলোঁ আৰু মোৰ হাজবেণ্ডৰ লগত এই কলেজতে মোৰ পৰিচয় হৈছিল। তাৰপিছত দুয়োৰে মাজত আমাৰ প্ৰেম হ'ল, তাৰপিছত বিয়া। কিন্তু আজি 6 মাহ আগত মোৰ হাজবেণ্ডৰ মৃত্যু হৈছে। ভাবিছিলোঁ ল'ৰা ছোৱালী দুটাৰ কোনোবা এজনে মোক লৈ যাব, কিন্তু সিহঁতে মোক লৈ নগ'ল। মোক এৰি সিহঁতে গুচি গ'ল।" এইবুলি কৈ ভদ্ৰ মহিলাগৰাকী টেক্সি চালকজনক এটা বৃদ্ধ আশ্ৰমৰ ঠিকনা দি গাড়ীখন আগুৱাই যাবলৈ ক'লে। টেক্সি চালকজনে গাড়ীখন লৈ সেই বৃদ্ধাশ্ৰমৰ সন্মুখত ৰাখিলে। কিছু সময় ভদ্ৰ মহিলাগৰাকীয়ে টেক্সিত মনে মনে বহি থাকিল। তাৰপিছত গাড়ীখনৰ পৰা নামি টেক্সি চালকজনক সুধিলে, "কিমান টকা ভাড়া হৈছে বপা?" কথাখিনি শুনি টেক্সি চালকজনে ক'লে, "এজনী মাকক এটা ৰাতিত সামান্য কিছু আনন্দ দিয়াৰ বাবে যদি মই আপোনাৰ পৰা ভাড়া হিচাপত টকাখিনি লওঁ, তেনেহ'লে এজন সন্তানৰ কাৰণে ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে।
কথাখিনি শুনি ভদ্ৰ মহিলাৰ চকুলৈ ওলাই আহিল আৰু টেক্সি চালকজনক আশীৰ্বাদ দি ক'লে, কিয় যে মই তোমাৰ দৰে সন্তানৰ মাক হ'ব নোৱাৰিলোঁ। এইবুলি কৈ ভদ্ৰ মহিলাগৰাকীয়ে ভিতৰলৈ সোমাই গ'ল। বন্ধু বান্ধৱীসকল, এই কাহিনীটো কাল্পনিক হ'লেও বাস্তৱ জগতৰ লগত বহুতো মিল আছে। কিয়নো এটা সময়ত আমাৰ বৃদ্ধ মাক দেউতাকক আমি অৱহেলা কৰোঁ আৰু তেখেতৰ কাষত আমি থিয় নিদিওঁ। তেখেতসকলক বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য কৰাওঁ। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আমিও বুঢ়া হ'ম তেতিয়া আমাৰ ল'ৰা ছোৱালীও কিজানি আমাক এনেদৰে অৱহেলা কৰিব পাৰে। গতিকে জীৱনত কেতিয়াও বৃদ্ধ মাক দেউতাক অৱহেলা কৰিব নালাগে। বন্ধু বান্ধৱীসকল, আমাৰ আয়োজনবিলাক কেনে লাগে? যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো অলপ লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'খন ভাল লাগিলে এটা লাইক দিব আৰু বন্ধু বান্ধৱীসকলক চোৱাৰ বাবে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।